নমস্কাৰ মই আফজল আপোনালোকে যদি প্ৰথমবাৰ চাই আছে স্বাগতম জনাইছোঁ আপোনালোকক যদি পুৰণাও হয় তেতিয়াও স্বাগতম জনাইছোঁ দিনটোত প্ৰথম কামটো হৈ গ'ল দোকান খুলি কাষ্টমাৰ এজনৰ কাম কৰিব লাগিলোঁ আজি আকৌ বতৰটো তামাম ভাল মানে শুই উঠিয়ে বৰষুণ পাইছোঁ ৩-৪ দিন টিকা ফটা ৰ'দ তাৰপৰা এই যে বৰষুণ দেখি মনটো যেন শান্তি হৈ গৈছে পিছে বৰষুণ কোনে ভাল পায় মই হ'লে বৰষুণ বহুত ভাল কামটো বুলি ক'বলৈ গ'লে ভণ্টি আজি স্কুটি ল'বলৈ যাব তো সেইটো চাবলৈ নাপাহৰিব লাষ্টলৈকে বনি থাকক আপোনালোকে স্কুটিখন কিনি ল'লোঁ সেয়াও চাব পাব দোকানত কাম কৰি আছিলোঁ তেতিয়া আহিল আমাৰ ঘৰৰ ওচৰৰ ভাইটি দুটাই সিহঁতৰ অলপমান কাম আছিলে তো সিহঁতৰ কামখিনি কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ মই অলপ সময় লাগিল সিহঁতৰ কামখিনি কৰাৰ পিছত আকৌ মই লাগি যাওঁ নিজৰ কামত তো আপোনালোকে ভাবিব পাৰে নিজৰ কামত মানে তো মই মেইনলি ভিডিঅ' এডিটিং ভিডিঅ' ক্ৰিয়েটিং এইবিলাক কামত বেছিকৈ ইনক্লুড হৈ আছোঁ তো মোৰ মেইন কাম হৈ গ'ল আপোনাৰ ভিডিঅ' এডিটিং কৰা বা ভিডিঅ'গ্ৰাফী কৰা Hey yo, what is up guys? আপোনালোক স্বাগতম জনাইছোঁ ড্ৰামছ এণ্ড ব্লগছৰ অন্য এটা চালিয়া ভিডিঅ'ত এতিয়া আৰম্ভ কৰোঁ আজি দিনটো দেখাই আছোঁ ৩-৪ দিন টিকা ফটা ৰ'দ দিয়াৰ পিছত আজি ফাইনেলি বৰষুণ দিছে বহুত দেৰিলৈকে হ'লোঁ ঠিক আছে এতিয়া দোকানত বহি কাম কৰি আছোঁ আৰু বৰষুণ যাক দেখি মানে মনটো ভাল লাগি গৈছে যেন ঠাণ্ডা দিন আহিছে নহ'লে এনেকুৱা ফিল হৈ গৈছে যেন ঠাণ্ডা দিন নাহিবই নেকি কিন্তু এতিয়া দুদিনমান আগত মই দোকানখনৰ ছেটআপটো অকণমান চেঞ্জ কৰিলোঁ জেগাটো অকণমান চেঞ্জ কৰি দিলোঁ আগতে অলপ বেলেগ ধৰণে আছিলে যিসকলে পুৰণা দেখিছে গম পাব এতিয়া দোকানত বহি মই কাম কৰি আছোঁ তাতে আজি ভাল খবৰ এটা আছে মানে মোৰ ভাল খবৰ নহয় আমাৰ খুৰাৰ ছোৱালীজনীৰ কাৰণে স্কুটি ল'ব বা খুৰাৰ কাৰণে স্কুটি ল'ব তো স্কুটি ল'বলৈও যাম সেইখিনিও আপোনালোকক দেখাম ভাল পাব আপোনালোকে এতিয়া মই যাওঁ ৰেডি হওঁগৈ কাৰণ ময়ো লগত যাম ন তো ৰেডি হৈ মেলি আহিছোঁ আৰু লগ পাইছোঁ গোটেই স্কুটি লোৱা ভিডিঅ'টো বা স্কুটি ল'ব কি ল'ব একো নাজানো জাষ্ট গৈ মেলি চাওঁ আৰু যিটোকে হওক আৰু সেইটো দেখাম আপোনালোকক ঠিক আছে আৰু বন্ধুকক ভিডিঅ'টো ভাল লাগিব আজি মই কৈছোঁ আপোনালোক প্লিজ বৰষুণৰ মাজতে ওলালোঁ স্কুটি ল'বলৈ যাবলৈ স্কুটি লোৱা হয় নহয় মোৰ ঠিক নাই ঠিক আছে কিন্তু বৰষুণ মেইন বৰষুণটো ফিল লওঁ আৰু বৰষুণ বহুত বেছি ভাল লাগে এতিয়া যাওঁ মুখ হাত মুচি লওঁ তিতিলোঁ যেতিয়া গাইছ ৰেডি হৈ গ'লোঁ চুলবুল পাণ্ডে আৰু মই আজি স্কুটি আনিমেই আৰু ন আজি হাই গাইছ আনি লওঁ তাৰপিছতে হ'ব আৰু যি হয় আনিলেতো পাৰ্টি লাগিব দেই চবকে পাৰ্টি দিব লাগিব দিম চবকে দিম ঠিক আছে লগ পাইছোঁ গাইছ একদম ডিলাৰত লগ পাইছোঁ কোনখন ডিলাৰ যাওঁ সেইটো নাজানো মানে হয় TVS ডিলাৰ যাব পাৰোঁ নহয় আপোনাৰ হিৰ' ডিলাৰ নহয় আপোনাৰ য়ামাহা ডিলাৰ তো গৈ মেলি যাত মানে য'ত ছিলেক্ট কৰিম তো তাৰপিছৰ পৰাহে ব্লগটো ষ্টাৰ্ট কৰিম আকৌ দেই এতিয়ালৈকে খুৰা খুৰী আৰু মই চুলবুল পাণ্ডে উঠি ল'লোঁ টমটমত এতিয়া আমি গৈ আছোঁ এৰেঙাপাৰা চাৰিআলিলৈ স্কুটি হওক বা বাইক হওক এনেকুৱা হয় যে আপোনাৰ ঘৰৰ নতুন মেম্বাৰ নেকি তো তেনেকৈ আদৰিবলৈ আমি গৈছোঁ গোটেইকেইটা বহু সময় চিন্তা চৰ্চাৰ পিছত আমাৰ ভণ্টিয়ে এণ্ট্ৰকখন পচন্দ কৰিলে TVSৰ জুপিটাৰ চালে বহুত কিবা কিবি চালে কিন্তু লাষ্টত তাই এখন পচন্দ হ'ল ডেলিভাৰী কৰিবলৈ পলিচ কৰি আছে বা ফিনিচিং যোনবিলাক টাচ থাকে সেইবিলাক দি আছে তাৰ মাজতে আমাৰ খুৰী মুখত 50 টকীয়া হাঁহি খুৰাও ফূৰ্তিত আছে আৰু ভণ্টিৰ কথাটো ক'বই নালাগে এতিয়া সমস্যা স্কুটিখন লোৱাত ডাঙৰ চাবি এপাত হাতত ধৰাই দিলে হাতত ধৰাই যিহে ফটোশ্বুট চলিলে বাপৰে ক'বই নালাগে তাৰপিছত মই ক'লোঁ যে ভণ্টিক হাততো এবাৰ দি দিয়ক কাৰণ তাইহে মেইন ন তো তাইৰ হাততো এবাৰ দি BTSত ল'লোঁ আৰু তেওঁলোকে ফটো কি ল'ব আছিলে লৈ ল'লে তো এইখিনি কাম শেষ হ'ল আমাৰ এতিয়া আমি স্কুটিখন লৈ ওলাই ঘৰলৈ গ'লোঁ আৰু দাদা এজনক দেখিলোঁ দেই আমি স্কুটিখন লৈ যিমান হেপী নহয় তাতকৈ বেছি তেওঁ হেভি ডিউটি XL100 তেওঁ কামৰ কাৰণে লৈছে তো সেইখন লৈ বহুত হেপী হৈছে মেইন কথাটো এইটো আপোনাৰ হাতত স্কুটি ভাল লাগিলে বা অন্য বাহন আছে নাই বা মোৰ হাততো একো নাই ঠিক আছে কিন্তু মেইন কথাটো এইটো নহয় যে আপোনাৰ কি আছে কি নাই মেইন বস্তুটো এইটো আপুনি হেপী আছে নে নাই নিজৰ লাইফটোক লৈ বা কান্দি নাথাকিব যে মোৰ এইটো নাই মই নিজে এইটো ফিল কৰোঁ আৰু মই নিজে দুখ নকৰোঁ কেতিয়াও যে মোৰ হাতত ঘৰলৈ আহি স্কুটিখন চলাবই নাপালোঁ কাৰণ বৰষুণ দি আছিলে কিন্তু সন্ধিয়া সময়ত চুলবুল পাণ্ডে আৰু মই স্কুটিখন লৈ ওলাই গ'লোঁ আমাৰ কিবা দৰবো আনিব আছিলে আৰু আমি চলাও থাকিল পাৰ্টি কথা পাৰ্টি বুলিবলৈ আমি লেজৰ পেকেটটা আৰু চকলেট আৰু কিবা আপোনাৰ এনেকৈ ক'ল্ড ড্ৰিংক কিবা কিবি খালোঁ সেয়াই তো ঠিক আছে লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সুখত থাকক শান্তিত থাকক একেলগে থাকক পিছ